দৰঙৰ ২ নং আটাকাটা গাঁৱত দুৰ্বৃত্তই জ্বলাই দিয়াৰ অভিযোগ এটা পৰিয়ালৰ ঘৰ। জুইত পুৰি ভস্মীভূত হ'ল এখন ঘৰ। কোনো দুষ্ট চক্ৰই জুই লগাই দিয়াৰ অভিযোগ ভুক্তভোগীৰ। ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। দৰঙৰ ধুলা থানাৰ অন্তৰ্গত ২ নং আটাকাটা গাঁৱৰ আলেছা বেগমৰ ঘৰত নিশা কোনো মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই অগ্নিসংযোগ কৰি নিমিষতে ছাৰখাৰ কৰি দিয়ে আলেছা বেগমৰ ঘৰখনৰ লগতে সম্পূৰ্ণ নথিপত্ৰ। উক্ত ঘটনা সন্দৰ্ভত আলেছা বেগমে ধুলা থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখিত মতে যোৱা এসপ্তাহৰ আগতে ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হৈছিল সংঘাত আৰু সেই শত্ৰুতাতে উক্ত ঘটনা সংঘটিত হৈছে বুলি এজাহাৰত উল্লেখ কৰিছে। আলেছা বেগমৰ ঘৰত কোনো মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি ৰাতি একেখন গাঁৱৰে ৮জন লোকে আলেছা বেগমৰ ঘৰত অগ্নিসংযোগ কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালে। প্ৰায় ১.৫ লাখ টকাৰ সা সম্পত্তি জুইত জাহ গৈছে। লগতে দুৰ্বৃত্তই অকল ঘৰ জ্বলাই দি সান্তনা থাকি আলেছা বেগমৰ ভণ্টিক প্ৰাণে মাৰিবলৈও ঘৰৰ বেৰ ভঙাৰ লগতে ঘৰ খান্দি ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা চলায় বুলি অভিযোগ কৰে। আনহাতে আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতে ওলাব ঘটনাটোৰ মূল ৰহস্য আৰু সত্যতা। মারামারি হলো মারামারি হলো পুরুষগুলো তো হয়েছে চালানি খেয়েছে চালান খাওয়া তো আমি বাড়ি ঘরে যাই না মার বেড়ছে করে বেড়ছে কাজে আমার ডরায় বাড়ি ঘরে যাই না। কালকে আবার রাতের 11টা বাজার 11:30 বাজার আগুন লাগিয়ে দিচ্ছে। 11:30 বাজার যখন আগুন লাগিয়ে দিছে আমার বোনের বাড়িতে আসছিলাম ঝারমুনির বাড়ি যখন আসছিলাম যখন ঝারমুনি করেছে আর গেলে বাড়ি জ্বলাইছে বাইরে বাড়াই দিয়ে বাড়ি জ্বলাইছে। জুই লগাইছে ঘৰত? কেইখন ঘৰ জুই লগাই দিলে? এই যে কেইটা ঘৰ? এটা ঘৰ। এটা ঘৰত সম্পূৰ্ণৰূপে কিছুই পুৰা গেছে। চাইকেল এখানে কিতাপ পাতি নথিপত্ৰ যিমানখিনি আছিল না হলে 1.5 লাখ টাকার আছিল জিনিসপত্র সব পুরা গেছে। আমরা কিছু বাই করে পাইনি। আমার বাচ্চারা কেউ নাই। মানে আপোনালোকৰ ঘৰত যিমানখিনি পুৰুষ আছে কোন জেলতে আছে ইতিমধ্যে? হ্যাঁ সব গেলে জেল মানে পূৰ্বৰ কাজিয়ালৈ কিনে এইবিলাক হৈছে? হ্যাঁ হ্যাঁ মই গম পোৱা নাই। মই আজি টোপনি ঘৰ উঠি আলোচনা শুনি পেলাই উঠছোঁ। উঠি পেলাই চাইছোঁ আপোনাৰ গম পোৱা নাই মানে হালাচলা শুনি পেলাই উঠছোঁ। গতিকে কি দেখা পালে? জুই দেখিছোঁ মই জুই জ্বলা দেখিছোঁ মই ঘৰখনত। কোনো মানুহ দেখা পাইছিল নেকি? নাই 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 কোনো মানুহ দেখা পোৱা নেকি নেকি আপোনালোকৰ? নহয় নাই কোনো সন্দেহ নহয় না? খাৰুপেটীয়াৰ পৰা নুৰ আহমেদৰ ৰিপৰ্ট কাজিৰঙা টাইমছ।